नमस्कार सकलोरे भालने बारू मोर बर्तमान भाले मैं बहुत दिन धरी भिडिओ দিব পৰা নাই আজি ঘৰত কি কৰি আছো তাকে অকমান আপোনালোকৰ মাজত শেয়াৰ কৰিব ওলাইছো। এতিয়া বৰ্তমান মই গাহৰি দানা হিজাব লৈছো। এয়া কচু কাটি আছো এয়া আৰু ইয়াত মোৰ কচু কটা হৈ গৈছে। এয়া নিশ্চয় আপোনালোকে দেখিছে। অলপ সময় আগত মই দানা চৌ পাতি থৈছিলো আৰু এতিয়া বৰ্তমান ভিজিছে চাগে। ইয়াত এনেকৈ পাতি থৈছো এয়া চব আৰু অলপ বাকি আছে আৰু ইয়াত আমি চাউল দিম। এয়া চাউল লৈছো। গাহৰি দানাৰ লগত আমি কল পচলাও দিওঁ। কল পচলা কচু চাউল এনেকৈ বনাই দিওঁ আৰু মাজে সময়ে যদি তুঁহগুৰি ঘৰত থাকে তুঁহগুৰি দিওঁ। বৰষুণ দিয়াৰ কাৰণে খৰিখিনি কেঁচা হৈ আছে, সেইকাৰণে ফুৱাব লগা হৈছে। এয়া চাওকচোন বৰ্তমান দানা এতিয়া মই চাউল দিম। এয়া মই এতিয়া চাউলখিনি ঢালি দিছোঁ। চাউল দিয়া হৈ গ'ল আৰু এতিয়া বাঁহৰ এডাল পাগমে বনাই লৈছোঁ চব এইডাল আৰু এইডালে এনেকৈ উখনিয়াম চাউলখিনি তললৈ কৰি দিছোঁ। তেতিয়া গাপতে মানে চাউলটো ভালদৰে সিজিব আৰু কচুৰ লগত মিক্সল হৈ যাব। এয়া চব মাজে সময়ে মোৰ হাজবেণ্ডেও কচু দানা সিজায়, কিন্তু পথাৰৰ ছিজন যিহেতু সেইকাৰণে তেওঁ ঘৰত সময় দিব নোৱাৰে। সেইকাৰণে মই বনাইছোঁ বাৰু আজি। তাকে ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই, ঘৰৰ কিছুমান কাম কাজকে দেখুৱাওঁচোন। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে নিশ্চয় ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া মই এখন কাঁহী ডাঙৰ কাঁহী এখনে ঢাকি দিছোঁ আৰু ইয়াৰ ওপৰত এখন ডলা দিম পুৰণা। এয়া চব আৰু এতিয়া জুইখিনি ভালকৈ দি মানে গাপ দিছোঁ, যিহেতু কিছু সময় পিছত আৰু বনাব লাগিব এচচ নমাই এট্ৰাই। সেইকাৰণে আৰু কাটি আনি থোৱাও আছে, এইবোৰ কাটি আনি থৈছোঁ। যা গ'লে ভালেমান কচু দৰকাৰ হয় এক ৰিং বলত যিহেতু। এয়া সিজিছে চাগে। এয়া দানা সিজাই আছোঁ আৰু ঢাকি থৈ দিছোঁ। ভালদৰে সিজিবলৈ বাট চাইছোঁ। এতিয়া আপোনালোকক দেখুৱাম ক'ত কেনেধৰণে গাহৰি থৈছোঁ, তাকে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ব'লকচোন। ইয়াত এটা নলা আছে, এনেদৰে সাঁকো দিয়া আছে আৰু এই নলা পাৰ হৈ গৈছোঁ গাহৰি দেখুৱাবৰ কাৰণে আপোনালোকক। এইটো গাহৰি ইয়াতে বান্ধি ৰাখিছোঁ। বৰ্তমান মোৰ মোবাইলৰ কেমেৰা সিমান ভাল নহয়, সেইকাৰণে হয়তো ভিডিঅ' বনাওঁতে স্পষ্ট নাযাবও পাৰে মানে। তেও আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিছোঁ। আৰু আন এটা এই কাষতে আছে সেইটো। আৰু এতিয়া আপোনালোকক গঁৰাললৈ আনিছোঁ। এয়া আছে ইহঁতক দানা দিয়া হয়। ইয়াত 3টা ৰখা হৈছে। এইটো মতা পোৱালি খাচী কৰা হ'ল আৰু কাষতে এটা কোলা গাহৰি আছে, সেইটো সৰু, বেছি দিন হোৱা নাই। এইজনী ঘাই দিয়া হ'ল, বেছি দিন হোৱা নাই ঘাই দিয়া। ঘৰত এনেই বাহিৰত বস্তুবোৰ থাকিলে নিশ্চয় ভাল লাগে। আপডাল যিহেতু ঘৰত এনেই থাকোঁ সেইকাৰণে কিছুমান বস্তু পুহিছোঁ। মোৰ ভিডিঅ' কি দিওঁ কি নিদিওঁকৈ মানে ঘৰতে ভিডিঅ' বনাইছোঁ। এইটো চব ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। আৰু দানা খোৱাটো ইমান ধুনীয়াকৈ খায়।
বৰ্তমান এতিয়া গাহৰিকেইটা দানা খাই মানে মই কচু দানাখিনি চাই লওঁগৈ। এয়া খাবলৈ এৰি থৈ যাওঁ। এনেধৰণে খোৱাটো কিমান ভাল নহয়নে বাৰু। আৰু এনেকুৱা খকুৰা গাহৰি বহুত সোনকালে ডাঙৰ হয়, আপোনালোকে নিশ্চয় জানে। এতিয়া ব'লক কচুখিনি চাওঁ। এয়া চাওক, কচু সম্পূৰ্ণ হৈ গ'ল আৰু সিজাবলগীয়া আৰু আছে এইখিনি বনাবলৈ। এই পিছত পৰে বনাম। এতিয়া গাহৰি গঁৰালটো চাফা কৰি আহোঁ। এয়া চাওক কিমান ধুনীয়াকৈ গাত পাতি দিছে। দানা খাই এটোৱাৰ পিছত এনেধৰণে গাহৰিবোৰ চাফা কৰি দিয়া হয়।